স্বাগতম জনাই এই মুহূৰ্তত জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো পেন কাৰ্ডৰ গৰাকীলৈ জৰুৰী নিৰ্দেশনা কিয়নো নতুন বছৰত বন্ধ হ'ব পাৰে আপোনাৰ পেন কাৰ্ডৰ গৰাকীলৈ জৰুৰী নিৰ্দেশনা নতুন বছৰত অচল হৈ পৰিব পাৰে আপোনাৰ পেন কাৰ্ড চেন্ট্ৰেল বোৰ্ড ডিৰেক্ট টেক্সৰ হকিয়নি 2023 বৰ্ষৰ 31 মাৰ্চৰ পূৰ্বে কৰিব লাগিব বিশেষ কাম আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব পেন কাৰ্ড আধাৰ লিংক কৰাৰ অন্তিম তাৰিখ হৈছে 2023 বৰ্ষৰ 31 মাৰ্চ আৰু এই মুহূৰ্তত প্ৰতিবিম্ব লাইভৰ প্ৰত্যেকগৰাকী দৰ্শকসকলক জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো নতুন বছৰত অচল হৈ পৰিব পাৰে আপোনাৰ পেন কাৰ্ড চেন্ট্ৰেল বোৰ্ড অফ ডিৰেক্ট টেক্সৰ হকিয়নি জাৰি কৰিছে আৰু 2023 সনৰ 31 মাৰ্চৰ পূৰ্বে কৰিব লাগিব এটি বিশেষ কাম আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব আৰু পেন কাৰ্ড আধাৰ লিংক কৰাৰ অন্তিম তাৰিখ হৈছে 2023 বৰ্ষৰ 31 মাৰ্চ